সকলোকে নমস্কাৰ। মই আজি আপোনালোকক APSC 351 নং ৰেংকত পাছ কৰি আসাম একাউণ্ট ছাৰ্ভিচত নিযুক্ত হোৱা অলক ডেকাৰ বিষয়ে আপোনালোকক জনাম। যদি আপোনালোকে APSC বা UPSCৰ প্ৰিপাৰেশ্যন কৰি আছে আৰু যিসকল লোকে ভৱিষ্যতত APSC বা UPSCৰ পৰীক্ষা দিম বুলি ভাবে সেইসকল লোকৰ কাৰণে তেখেতৰ পৰা ডাঙৰ মটিভেশ্যন আৰু একো হ'ব নোৱাৰে। তেখেতৰ চেষ্টাৰ আগত আমাৰ চেষ্টা একোৱেই নহয়। আমি ভাবোঁ কোচিং নলোৱাকৈ APSC বা UPSC ক্লিয়াৰ কৰিবলৈ কঠিন হৈ পৰে বা বহুতে ভাবে চোকা নহ'লে এতিয়াও বহুতৰ মনত আছে গাঁৱৰ চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীয়ে APSC বা UPSC ক্লিয়াৰ কৰিবলৈ বহুত টান হয় বুলি মনত ভাব এটা আছে। কিন্তু আজি এই ভিডিঅ'টো চোৱাৰ পাছত সকলো কথা ক্লিয়াৰ হ'ব। যদি মনৰ পৰা আপুনি ভাবিব আৰু চেষ্টা কৰিব তেন্তে সকলো কৰিব পাৰি। এইটো আমাৰ অলক ডেকা ছাৰে কৰি দেখুৱালে। আপোনালোকেও এই ভিডিঅ'টো চোৱাৰ পাছত শেষত কমেণ্ট কৰি জনাব আপোনালোকেও পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে নেকি। যদি প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ মনলৈ কি আহে, আপুনি পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰিবনে? অলক ডেকা, ঘৰ ৰহা টাউন, নগাঁও ডিষ্ট্ৰিক্ট। তেখেত দৃষ্টিহীন থকাৰ স্বত্তেও তেখেতে অসমৰ সকলোতকৈ টাফেষ্ট এক্সামত উত্তীৰ্ণ হৈ আসাম একাউণ্ট ছাৰ্ভিচত নিযুক্ত হৈছে। তেখেতে কেনেকৈ পঢ়িছিল, কিমান ষ্ট্ৰাগল কৰিছিল, সকলো কথা আপোনালোকক ক'ম। আপোনালোক সকলোৱে জানে আজিৰ পৰা 3-4 দিনমানৰ আগত APSCৰ ৰিজাল্ট দিছিল। টোটেল 931 জনে APSC পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু অসমৰ বেলেগ বেলেগ বিষয়া হ'বলৈ সক্ষম হৈছিল। সকলোৰে এই চাকৰি পোৱাৰ পাছত এটা ডাঙৰ ষ্ট্ৰাগল আছে। সকলোৰে বেলেগ বেলেগ কাহিনী আছে। কোনোবাই গাঁৱৰ পৰা ঘৰৰ লেম্পৰ তলত পঢ়ি ACS বিষয়া হৈছিল, কোনোবাই চাকিৰ তলত পঢ়ি APS বিষয়া হৈছিল, কোনোবাই গুৱাহাটীত থাকি কোচিং লৈছিল, কোনোবাই লোৱা নাই। সকলোৰে বেলেগ বেলেগ কাহিনী। তাৰ ভিতৰত এইজন নৱপ্ৰজন্মৰ মটিভেশ্যন, ইনস্পিৰেশ্যন অলক ডেকা। দৃষ্টিহীন হোৱাৰ পাছতো তেখেতে অনেক কষ্ট কৰি APSC ক্লিয়াৰ কৰিলে। তেখেতৰ এইবাৰ তৃতীয় এটেম্প আছিল। তেখেতৰ APSCৰ জাৰ্ণি 2018 চনৰ পৰাই চলি আছিল। তেখেত দৃষ্টিহীন, কিন্তু আজিৰ পৰা 6 বছৰমানৰ আগত তেখেত একেবাৰে সুস্থ আছিল। লাহে লাহে তেখেতৰ চকুৰ দৃষ্টি কমি আহিল আৰু তেখেতে আগতো মেন্স এক্সাম দিছিল, প্ৰিলিমছ এক্সাম ক্লিয়াৰ কৰিছিল, কিন্তু তেখেতে সফল হ'ব পৰা নাছিল। তেখেতক পঢ়াৰ ক্ষেত্ৰত হেল্প কৰিছিল তেখেতৰ মা, তেখেতৰ ওচৰৰ বন্ধু আৰু ভাইটিসকলে। তেখেত দৃষ্টিহীন, সেইকাৰণে তেখেতক পঢ়ি কিতাপবিলাক শুনাইছিল। তেখেতে শুনি জ্ঞানবিলাক অৰ্জন কৰিছিল। কিন্তু এইবাৰ তেখেতে টোটেলি ইউটিউবৰ পৰা শুনি এইবাৰৰ পৰীক্ষা দিবলৈ গৈছিল। তেখেতে ইউটিউবৰ পৰা শুনি পঢ়ি APSCৰ চিলেবাছবিলাক ক্লিয়াৰ কৰি পৰীক্ষা দিবলৈ গৈছিল। আৰু আপোনালোকে বহুতে জানে চাগে APSC বা UPSCৰ এটা সুবিধা এটা দিয়া হয়, যোনবিলাক লোকসকল ল' ভিজন বা দিব্যাংগ সেইসকল লোকৰ কাৰণে উত্তৰ লেখকৰ সুবিধা দিয়া যায়। স্ক্ৰাইব বুলি কোৱা হয়। যদি কোনোবাই লিখিব নোৱাৰে বা দেখি নাপায় তেতিয়াহ'লে সেইবিলাক সিহঁতি কৈ দিব লাগিব আৰু উত্তৰ লেখকৰ ব্যৱস্থা দিয়া থাকিব। যোনে উত্তৰ লিখিব সিহঁতে যি কৈ যায় সেইখিনি লিখি যাব। আমাৰ অলক ডেকা ছাৰেও ছেম ইউটিউবৰ পৰা শুনি জ্ঞানবিলাক অৰ্জন কৰি পৰীক্ষাত কৈ গৈছিল আৰু উত্তৰ লেখকে লিখি গৈছিল। এনেকেই তেখেতে APSC পৰীক্ষাত উত্তীৰ্ণ হৈ 351 নং ৰেংক লৈ আসাম একাউণ্ট ছাৰ্ভিচত বিষয়া হৈ আমাৰ মাজত উজলিল। তেখেতে কোৱা দুআষাৰ কথা আপোনালোকক মই জনাম। শাৰীৰিক প্ৰতিবন্ধতাই মানুহৰ সফল হোৱাত বাধা হ'ব নোৱাৰে। চেষ্টা কৰিলে মানুহ সফল হ'বই। দুদিন দেৰি হ'ব পাৰে, কিন্তু সফলতা লাভ কৰিব। হাৰ মানিব নালাগে, যুঁজিব লাগিব। এই কথাটো তেখেতে সত্য কথা কৈছে। আপোনালোকে এই কথাটোৰ পৰা বহুত শিকিব লাগিব। মেইন কথা হ'ল কষ্ট কৰিব লাগিব। যদি আপুনি কষ্ট কৰিব আপুনিও সবল হ'ব, আপুনিও সফল হ'ব এদিন। সেইকাৰণে নৱপ্ৰজন্মৰ সকলোকে মই কৈছোঁ আৰু যিমান আমাৰ APSC বা UPSCৰ প্ৰিপাৰেশ্যন কৰি আছে সকলোকে কৈছোঁ, আপোনালোকে চেষ্টা কৰক। আপোনালোকৰ দুদিন দেৰি হ'ব পাৰে, কিন্তু সফলতা নিশ্চয় আপোনালোকে অৰ্জন কৰিব। হাৰ মানিব নালাগে, যুঁজিব লাগিব। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে, আপোনালোকক মই ভিডিঅ'টো কেৱল মটিভেশ্যনৰ কাৰণে বনাইছোঁ। আপোনালোকেও ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকক মই আগলৈও ধুনীয়া ভিডিঅ'বিলাক লৈ আনি থাকিম। আৰু